हेलो बंधु बान्धवीসকল वेलकाम बैक टू माय यूट्यूब चैनल स्वागत जनाइছোঁ আপোনালোকে আছে MDA ব্লগ বৰ্তমান আজিৰ পৰা MDA ব্লগ নহয় আজিৰ পৰা হৈছে মানৱেন্দ্ৰ ব্লগ কাৰণ MDA ব্লগ খোলাই দিলোঁ কাৰণ নিজৰ নামটোকে দিছোঁ সেইকাৰণে আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল কাইলৈ কঠীয়া পাইছিলোঁ যোৱাকালি আজি ৰাতি গমে পাইছে কিমান ডাঙৰ বৰষুণ পৰিছে সেইকাৰণে কঠীয়াখিনিনো কি হৈ আছে তাকে বাছ চাবলৈ গৈ আছোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আৰু এটা কাম আছে বাৰু আপোনালোকক দেখুৱাম বলকচোন তেনেহ'লে কঠীয়াখিনি কি অৱস্থা হ'ল যিমান ডাঙৰ বৰষুণ পৰিছে কঠীয়াখিনি আছেহে নে নাইহে নে চব উঠিহে গ'লনে চাওঁ বলকচোন। সকল এয়া হৈছে ৰাতিপুৱা পৰিৱেশ কি সুন্দৰ এইফালে দেখিবলৈ পাইছে এইফালে চাওক না এই পাহাৰখন হৈছে তেতেলীয়া পাহাৰ বঢ়িয়া সুন্দৰ পৰিৱেশ আছে চক 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 কি সুন্দৰ পৰিৱেশ হয় বৰ্তমান আমাৰ ফালে এতিয়ালৈ পানী হোৱা নাই পুৰা আধি হৈ আছে বন্ধু বান্ধৱীসকল আহি পালোঁ কঠীয়া তলি আহি আছে আৰু পালোঁ আমি বেছি দূৰ নাই অকণমান এইখিনি দেখিবলৈ পাইছে জাষ্ট পাই গ'লোঁ আহি আপোনালোকক দেখুৱাম কঠীয়া অৱস্থা কি হৈছে বেক কেমেৰাৰে দেখিবলৈ চেষ্টা কৰোঁ সেইটো কি কৰি পেলাইছে গোটেই একেবাৰে মাটিত পুতি পেলাইছে উটাই নিনিলে বাৰু পূৰা মাটিত একেবাৰে পুতি দিছে যি ডাঙৰ বৰষুণ পৰিছে নহয় চাওকচোন যি ডাঙৰ বৰষুণ পৰিছে একেবাৰে মাটিত ফুটি ওলাইছে এইবিলাক চাওক পূৰা মাটিত ঢাক খাই গৈছে চাওক চাওক পূৰা একেবাৰে পুতি কৰি পেলাইছে পূৰা বোকা হৈ গৈছে এইফালে পূৰা চেণ্ডেলত সাপুতি ধৰিছে পুৱা এইখিনি বৰা ধান নেকি মানে বৰা ধান কঠীয়াখিনি উঠাব নোৱাৰিলে বাৰু উঠাইছিলে দুই এটাকৈ এইবিলাক চাওক পূৰা পুতি পেলাইছে এইবিলাক পূৰা একেবাৰে পুতি পেলাইছে যোৱাকালি পাৰা হৈছে কঠীয়া বন্ধু বান্ধৱীসকল কঠীয়া চঠীয়া আহি গ'লোঁ মানে আহিলোঁ আৰু এতিয়া ঘৰলৈ যাব লৈছোঁ চাওক চাওক চেণ্ডেলযোৰ অৱস্থা কি কৰিলে গোটেই মাটি লাগি মানে অৱস্থা নাই কৈছোঁ নহয় চাই থাকক ভিডিঅ'টো কেনে লাগে কমেণ্ট এটা কৰিব আৰু আহক এতিয়া ঘৰলৈ যাওঁ বাৰু ঘৰত মোৰ এটা বিশেষ কাম বুলিবলৈ নাই আৰু বিশেষ বস্তু এটা আপোনালোকক দেখুৱাম আজি মানে পূৰা হেৰি কৰিম চাই থাকক ভিডিঅ'টো এতিয়া গৈ আছোঁ ঘৰলৈ এতিয়া ইমানতে সামৰণি মাৰি ঘৰত পাওঁ আপোনালোকক ঘৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম ঘৰ সিপাই ভৰি হাত চৰি ধুই ল'লোঁ এতিয়া আৰু দেখুৱাম কি বস্তু আপোনালোকক দেখুৱাবলৈ আছিল আহকচোন তেনেহ'লে দেখুৱাওঁ ৰুমটো আন্ধাৰ হৈ আছে কিন্তু বন্ধু বান্ধৱীসকল এইটো খেলাখনো দেখিছিলোঁ কাৰ্টনটো মাছৰ কাৰ্টনটো কণীবিলাক আজি ওলাই দিম পূৰা বেয়া হৈ গৈছে আপোনালোকক দেখুৱাম ভিতৰতনো কেনেকুৱা হৈ আছে বাৰু দেখুৱাম বাৰু প্ৰথমে থৈ লওঁ এইটো বন্ধু বান্ধৱীসকল ইয়াক লৈ আহিলোঁ আৰু মোৰ এইবাৰ গৰমটো কেনে বহুত কণী লোকচান কৰি দিলে
সেইকাৰণে দেখুৱাম কিমান কণী বেয়া হ'ল কিমান হোৱা নাই। এইবিলাক চব পূৰা কণী লোকচান। গৰমটো কেনে হৈ গ'ল, গৰমটোৰ কাৰণে দেখুৱাম কিমানটা কণী বেয়া হ'ল কিমানটা ভাল। মানে গোটেইকেইটা বেয়াই হ'ল, ইমান দিন হ'ল লগৰকেইটাই তাল চাওক পূৰা ক'লা পৰি আছে এইবিলাক। আৰু আছে এইবিলাক ক'লা পৰি গৈছে। প্ৰথমে কিমানটা কণী উৰাই লওঁ। কণীটো পূৰা গৰম হৈ আছে, মানে হিট হৈ গৈছিল যে 3, 6, 9 চাওক এইটো ভাঙি গ'ল। এইটো মানে ভালেই হৈছিল। দেই 12টা চাওকচোন, এইটো ভাঙি গ'ল ইয়াতে। 15টা 18টা 18টা 21টা 24টা 27টা 27টা 30টা 31, 32, 33, 34টা 35টা। এইটো 34টা, এইটো পূৰা ভাঙি গৈছে। আমাৰ দেখুৱাম এতিয়া পূৰা বহুত বেয়া কণী আছে। 34টা কণী বৰবাদ। পূৰা কণী এতিয়া ভাঙি দিম, কিমানটা ভাল কিমানটা বেয়া ওলাই গম পাব। আপোনালোকৰ আগতে দেখুৱাই দিম বাৰু। इससे पहले इसको কিমানটা কণী, বহুত কণী বেয়া হ'ব যেন লাগিছে। কাৰণ এইটো একেবাৰে ভয় যাওঁ বেয়াবিলাক। পূৰা বেয়া। বন্ধু বান্ধৱীসকল চব ওলাই কৰি দিলোঁ, পূৰা বেয়া হৈ গ'ল। 37টা কণী 37টা ইয়াতে। কালি এটা পেলাই দিছোঁ, আগতে 10টা, মানে 47টা কণী এনে গ'ল। চব কিনি লৈছিলোঁ কণী, বৰ্তমান চব বেয়া হৈ গৈছে। এতিয়া পেলাই দিয়াৰ বাহিৰে উপায় নাই আৰু, বৰবাদ। পেলাই দিছোঁ কণীখিনি পেলাই দিলোঁ, পূৰা বেয়া হৈ গৈছে। মোৰ ভাগৰ 45টা কণী বেয়া হৈছে আৰু বাইদেউ ভাগৰ 2টা, পূৰা 47টা কণী বেয়া হৈ গৈছে। গোটেই ভাগৰ কণী কিনি অনা হৈছিল, কাৰণ গোটেইকেইটা কণী গোটেই পোৱালি হৈছিল কাৰণ গৰমটো কেনে গোটেইবিলাক কণী পূৰা বৰবাদ হৈ গৈছে। সেইকাৰণে ভাবিছোঁ এইকেইদিনত নিদিওঁ, আৰু কেইদিনমানৰ পিছত দিম আৰু ভিডিঅ'টো চাই কেনে লাগিল প্লিজ এবাৰ কমেণ্ট কৰিবা। প্লিজ যদি ভাল লাগিল প্লিজ লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু যিসকলে মোৰ চেনেলটো নতুন পাইছা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা না, প্লিজ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। বাই বাই।